এয়া এইফালে আমাৰ পিঠা বনাব লৈছে। এইটো কি পিঠা বুলি কয়? হা? তিল পিঠা। তিল পিঠা নে কি? তিল নহয় জানো? হা? পিঠা। খোলাত দিয়া পিঠা। এইফালে বনাইছে। ওপৰত আছে এইবোৰ মানে আইটেম কিন্তু এতিয়া বৰ্তমান এইটোত বনাই আছে। একেলগতে চব বনাব নোৱাৰে ন, চব আইটেম এইফালে আছে বনাইছে। কিমান হ'ল এতিয়া? কেইটা হ'ল ইয়াত? কিমান মান হ'ল এতিয়া এইখিনিত? হা? কিমান হ'ল? 100টামান হ'ল নাই? এতিয়া সময় 9টা বাজিছে। ৰাতি 11টা 12টামান বাজিব চাগে আৰু দেই। নাৰিকলটো ফালি ল'লোঁ। তাৰপিছত এইফালে এতিয়া হাঠিয়াৰ ৰুকিবৰ কাৰণে, আৰু এইফালে গুৰ কাটি আছে কটাৰীৰ লগত। এইফালে কেৰাহীটো গৰম কৰি থৈছে। গোটা গোটাকে দি দিয়া। হা? এইটো কি ষ্টাইল হ'ব? ঠাণ্ডা টান হৈ আছে হয় নাই? হা? ঠাণ্ডা বহুত পৰিছে, সেইকাৰণে ডিঙিত এখন মাৰি দিছোঁ। বহুত ঠাণ্ডা বাহিৰত। আৰু এইফালে নাৰিকল দিবলৈ বতিয়া। এইটো কি গুৰ নে কি? কি কৰিলে গুৰখিনি? পানী অকণ দিছোঁ। হাত বিষাই গৈছে অ'। ৰ'বা কৰি আছো ৰ'বা। ইমানটো হৈছে আৰু। ধুনীয়া হৈছে। ঘি দি দিছে নেকি? দি দিয়া ঘি দি দিয়া। বাদাম ঘি মজা আছে। ক'ত থবা বনাবলৈ? বনজা। বনোৱা ঠাণ্ডা হ'লে দিগদাৰ হ'ব বোলো, বনাব নোৱাৰিম কৈছোঁ। এই ডাঙৰ ডাঙৰকেইটা মই বনোৱা আৰু সৰু সৰুকেইটা মানুহজনীয়ে বনোৱা। এইটো খকুৱা, এইটো খকুৱা।